আস্থাই হৈছে মানুহৰ সৰ্বোচ্চ আস্থা হৈছে ডাঙৰ বস্তু আমাৰ মানৱ সমাজৰ কাৰণে আস্থাইটো ডাঙৰ বস্তু আৰু এই আস্থা ৰাখি পেলাই আমি আজি ৬২ বছৰ ধৰি পেলাই জয়পুৰ কুম্ভিজাৰ এই চৰক পূজা কৰি আছোঁ আৰু আমি এই চৰক পূজাৰ জৰিয়তে আমি বিশ্ব শান্তিৰ মানসেৰে কৰোঁ এই পূজাখন আৰু আমি দেখা পাইছোঁ আমাৰ এই কুম্ভিজাৰ অঞ্চলত বা নাগ্ৰেজুলি অঞ্চলত তেনেকুৱা কোনো এটা অমংগল আমি দেখা পোৱা নাই। এই চৰক পূজাত তেনেকুৱা ধৰণৰ আমাৰ যিটো আস্থাৰ কিছুমান বস্তু আছে সেইবিলাক পালন কৰোঁ কাৰণে আজি আমাৰ এই অঞ্চলটো বহুত শান্তিত থকা বুলি মই ক'ব পাৰোঁ। কথা হৈছে কি সেইটোৱে আস্থা। তেওঁলোকে ইয়াতে কোনো পূজা চাবলৈ অহা নাই। এটা চৰক গাছ আপোনালোকে দেখাই পাইছে কালিমাৰ যিটো ৰূপ ধৰি পেলাই এটা আমাৰ এটা এই প্ৰতিষ্ঠিত কৰিছে সেইটো হ'ল আমাৰ কালিমাই যেনেকৈ অপশক্তিক নাশ কৰি পেলাই পৃথিৱী বিশ্ব শান্তিৰ কাৰণে তেওঁ প্ৰচেষ্টা কৰিছিল আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু তেনেকৈ আমাৰ সাধু সন্যাসীসকলে আস্থাৰ জৰিয়তে কি কৰিব পাৰে আপোনালোকে দেখাই পাইছে যেন বিশাল বৰশী তেওঁলোকৰ পিঠিত বিন্ধোৱাৰ পিছত এক টোপাল তেজ তাৰ পৰা ওলোৱা নাই। তেনেকুৱা আমাৰ আৰু কিছুমান খেলা আছিল সেইটো হৈছে আস্থাৰ ওপৰত কথা আৰু বহুত ধৰণৰ যাদুবিদ্যা কি বস্তু সেইটো আজি এই চৰক পূজাৰ জৰিয়তে আপোনালোকে গম পাব। কিন্তু কথা হৈছে কি কিছুমান বস্তু আজি বতৰৰ অনুকূল বতৰৰ কাৰণে আমি দেখাব পৰা নাই। কিন্তু আপোনালোকে এটাই বস্তু চাইছে যে ইমান বিশাল বৰশী পিঠিত দুটা বিন্ধোৱাৰ পিছতো তেওঁৰ পিঠিৰ পৰা এক টোপল তেজ ওলোৱা নাই। সেইটো হৈছে যাদুবিদ্যা বা তেনেকুৱা আস্থাৰ ওপৰত ভিত্তি কৰি পেলাই এইটো কৰা হয়। হয়, আমি অপায় অমংগলৰ কাৰণে এই পূজাটো প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছোঁ আৰু ইয়াৰ পৰা আমি নিশ্চয় আমাৰ এটা বিশ্বাস অপায় অমংগল বহুখিনি দূৰ হৈছে আৰু আগত যেনেকুৱা মহামাৰী বেমাৰ আছিলে এই মহামাৰী বেমাৰৰ কাৰণেও আমি এই শান্তিৰ কাৰণে পূজাটো অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ পৰাও আমি পৰিত্ৰাণ পাইছোঁ। আজিও সেই বিশ্বাসেৰে আমি এই পূজাখন অনুষ্ঠিত কৰি আছোঁ।